এইগৰাকী মেডাম হ'ল বুন। এয়া বুনৰ দেউতা জুবিন। বুনৰ মাম্মা আছে। আৰু কাৰ কাৰ ঘৰত বাৰু এনেকুৱা সন্তান আছে ৰাতিপুৱা উঠিয়ে প্ৰথম আগ বিচাৰিব। এয়া চাওক মোক কেনেকৈ বিচাৰি ফুৰিছে, গমেই নাপায় মই যে তাই পিছফালে বহি আছোঁ। এয়া দেখি গ'ল নহয়, চেচ আৰু গোটেই দিনটোৰ কাৰণে আৰম্ভ। এইফালে আৰম্ভ কৰিলোঁ আজিৰ দিনটোৰ ব্ৰেকফাষ্ট। দোচা হ'ল নে চিলা হ'ল সেইটো গম নাপাওঁ, কিন্তু খাবলৈ বৰ ভাল হৈছিলে। চেনি আৰু আটাৰে বনাইছিলোঁ। ময়দা যিহেতু মই একেবাৰেই এভইডে কৰোঁ, কিহৰ কাৰণে বহুত ৱেইট বাঢ়ি গ'ল তাৰ বাবে। উল্টাই যেতিয়া অলপ জ্বলি যোৱা যেন দেখিছিলে, কিন্তু খাওঁতে অলপো গম পোৱা নাই জানে কিহৰ কাৰণে। চেনি আছিল যে তাৰ বাবে গৰম দিয়াৰ হয়তো কালাৰটো এনেকুৱা হৈ গৈছে। আমাৰ মেডামৰো এইফালে লাগি গ'ল ভোক। তাইৰ খানাটো বাৰু বনাইছোঁ, যিহেতু তাইক মই ৰাতিপুৱা একো তেনেকৈ পেকেজড ফুড নিদিওঁ, ফ্ৰুটছ বাগেৰা কিবা তেনেকৈয়ে দিওঁ। ফ্ৰুটছ আৰু কৰ্ণফ্লেক্স বেছিকৈ দিয়া হয়। খেলিও আছে আৰু হাতখন চুপিও আছে। চাওকচোন কেনেকৈ ধৰি ফুৰিছে বাপেকক, হাঁহিটো চাওক তাইৰ। জানেনে তাই অহাৰ পৰা যে আমাৰ ঘৰখনত কেতিয়াও দুখ যেন লাগাই নাই। তাইক দেখি দেখি আমি বৰ হাঁহি থাকোঁ। খোৱা চোৱা হৈ গ'ল, এইফালে দিলোঁ তাইক মুখখন মুচি এইবাৰ আহিলোঁ তাইৰ বাচনখিনি ধুবলৈ। কাম কৰি কৰি শেষেই নহয়। বেচিনটো যে ইমান পৰিষ্কাৰ দেখিছে, কাৰণ তাৰ আগতে মই এগালমান বাচন ধুইছোঁ। এইখিনি তাইৰ বাচনখিনিহে ধোৱাখিনি ভিডিঅ' কৰা হ'ল। একচুৱেলি নতুন ব্লগাৰটো ভিডিঅ' কৰাটো তেনেকৈ মনতে নাথাকে, কামখিনি কৰি হৈ যায় তাৰপিছতহে মনত পৰে অহ' ভিডিঅ' কৰিবই থাকি গ'ল। একচুৱেলি ইয়াৰ আগতো মই এটা ভিডিঅ' দিছোঁ, কিন্তু তেনেকৈ ব্লগ নহয় একচুৱেলি। এইটোহে মোৰ আচলতে ফাৰ্ষ্ট ব্লগ হ'বগৈ। সেইটো একচুৱেলি তাইৰ ফাৰ্ষ্ট বাৰ্থডেটো আমি যেনেকৈ চেলিব্ৰেট কৰিছিলোঁ ঘৰতে, সেইটোকে অলপ ধৰি ৰাখিবৰ কাৰণে কিছু ভিডিঅ' কৰিছিলোঁ আৰু ফেচবুকতো দি থলোঁ আৰু ইউটিউবতো মই তেনেকৈ দি থৈছিলোঁ। মেমৰি হিচাপে থাকি যাব। মোবাইলবোৰতো আজিকালি ভৰসাই নাই, কেতিয়ানো কি হৈ যায়। মোৰ যে সদায় ভয় লাগি থাকে কোনদিনাখন যে কি হ'ব, মোৰ গোটেইখিনি ডিলিট হৈ যাব। ঘৰখন যাওক আৰু দেই, কোনফালে যাম মই। কাম বাঢ়িয়ে থাকে। এইফালে কৰি ওলাব, সেইফালে গৈ পেলাই আৰু এটা কিবা নে কিবা ওলাই যাব। এই পুতলা দুটা তাই মাহীয়েকে সেইদিনাখন আনি দিলে, বৰ মৰম লাগিছে। ছোৱালীজনী যে মোৰ বেছি মৰম লাগিছে। এইয়া আকৌ পৰি গ'ল নহয়। তহঁতক উঠি থাক বহি থাক অলপ। বৰ ধুনীয়া লাগিছে ন পুতলাটো। গাখীৰ আহি গ'ল, গাখীৰ চাহ খাওঁতেই দিন যায়গৈ আমাৰ। দিনটোত যে কেইবাৰ চাহ খোৱা হয়। আৰু এইফালে চাওক সিহঁতৰ আকৌ ফূৰ্তি বাপেক আৰু জীয়েক। বাপেক ওলাই যোৱা সময়ত তাই যিমান মন বেয়া কৰে, ঘৰত থাকিলে তাৰ ওলোটা সিমানেই ফূৰ্তি লাগি থাকে। বাপেকেও যেন তাইক পাই পেলাই মুখহে প্ৰথম পাহৰিছে। আগতে আমি তেনেকৈ থাকোঁ, কিন্তু এতিয়া তাই অহাৰ পৰা পাহৰিয়ে যায়। বৰ অভিমানো হয় সেই বুলি, কিন্তু কি হ'ব, ছোৱালীটো আমাৰ দুজনৰে হয়, ফূৰ্তি অলপ কৰিবই, হয়নে নহয়। ঘৰখন সাৰি লৈ গৈছিলোঁহে, একচুৱেলি ভিডিঅ' কৰিব চব পাহৰি যাওঁ। সাৰি লৈ যোৱাৰ পিছত জেঠীয়ে যেতিয়া তাৰ সম্পত্তিটো এৰি থৈ যায়, মই এনেকৈ খেদিয়াই দিওঁ। চাওক মই আৰু বেলেগ অলপো ধৰ্ম নাই, বাছ তাৰ জেঠীৰ সম্পত্তিটোহে মই ঘৰৰ পৰা উলিয়াই দিছোঁ দেই, একেবাৰে উলিয়াই দিছোঁ। একচুৱেলি বগা যে গোটেইখন বৰ একদম উজ্জ্বল হৈ ফুৰে, আৰু মোৰ ছোৱালীও সেইবিলাকে খুচৰি ফুৰে। আৰু মই দি আছোঁ এইটো কেনেকৈ চুপি আছে। আমটো মই মিক্সিত গ্ৰাইণ্ড কৰিহে দিছিলোঁ দেই আগতে। আজি বাপেকে ক'লে চোৱাচোন এনেকৈও তাই খাবলৈ শিকিব লাগিব, মই এনেকৈ দি চাম। মোৰ কিন্তু বৰ ভয় লাগে, কিয় কাৰণে আগতো তাই এনেকৈ বৰ ডিঙিত লগাইছে, কিবা অলপ গোটা পালে গোটেইখন বমি কৰি উলিয়াই দিছিলে। কিন্তু আজি দিওঁতে কিন্তু খাইছে। খোৱা হোৱাৰ পিছত আমি গা পা ধুই ল'লোঁ, ময়ো ধুলোঁ, তাইকো ধুৱাই দিলোঁ। কিয় কাৰণে তাইক ধুওঁতে মোৰ আধাতছে বেছি গা ভিজি যায়, আৰু তাইৰ কাৰণে ইয়াত ওলাই লোৱা খানাখিনি সেইখিনি তাইক খুৱাই দিলোঁ। খাই বৈ কিন্তু শুই গ'ল। তাই লাঞ্চ কৰি পেলাই শুই পেলাই বৰ ভাল পায়, সেইটো মৰমো লাগে। চাওক নাই কেনেকৈ আঙুলিটো চুপি শুই থাকে তাই। সন্ধিয়া আমি অলপ ওলাই যোৱাৰ কথা আছিলে, মোৰ ভণ্টিগৰাকী আহিব, তাইক একচুৱেলি অলপ ফুৰিব লৈ যাম বুলি ভাবি আছোঁ। কিয় কাৰণে তাই দেউতাক যিহেতু ঘৰত নাথাকেই, আমি তেনেকৈ ওলাই যাবই নাপাওঁ, সন্ধিয়াটো সোমায়ে থাকোঁ। আজি ভণ্টিক মাতিলোঁ, ব'ল বোলো দুইজনী ফুৰিবলৈ যাওঁ। সেইবাবে তাইক অলপ সজাই পৰাই দিছিলোঁ। অলপো শান্তিত নবহে তাই, চাওকচোন কিবা না কিবা এটা হাতত লাগিবই।
এই ক্লিপবিলাক চিনি পাইছেনে আমাৰ সৰু কালত যে বৰ উলিয়াইছিলে এইবিলাক ক্লিপ তেতিয়া ইমান গাল মাৰি থাকো গোটেই মূৰটো ভৰাই ৰাখো এতিয়া বিচাৰি নাপাওঁ সেইদিনাখন লগৰজনী ক'লো পালে আনিবি তাই সঁচাই ভাই আনি দিলে আৰু ইমান মৰম লাগিছে মই এনেকৈ ভাবি আছিলোঁ কেতিয়া লগাম সেইবাবে আজি এটা দুটা নহয় গোটেই পেকেটটো তাই মূৰত ঢালি দিলোঁ গোটেই পেকেটটোৱে লগালোঁ এইফালে ময়ো হৈ গ'লোঁ ৰেডি মোৰ ভণ্টিজনী দেখিলেনে এনেকৈ মুখখন ঢাকি লৈছিলে তুমি যাচ্ছিলে কোথায় আহি পালোঁ আমি ঘৰৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট খুলিছিলে নতুনকৈ তেওঁ আহি পোৱা নাই আজি ভাবিলোঁ দুইজনী তালৈকে যাওঁ আমাৰ প্ৰথমে ৰাস্তাটোৱে ভুল হৈছিলে এণ্ট্ৰেঞ্চটো আমি এইফালে আছে বুলি ভাবিলোঁ কিন্তু পিছত দেখিলোঁ নাই কনষ্ট্ৰাকশ্যন চলি আছে আৰু আচল এণ্ট্ৰেঞ্চটো আমি বিচাৰিও পালোঁ বাৰু এইখন এম্বিয়েন্সটো বাৰু বৰ ধুনীয়া আছিলে গোটেই অভাৰঅল খানা চানা লৈ পেলাই আমাৰ বৰ ভাল লাগিল সেইদিনাখন ইভিনিংটো আমাৰ বহুত ধুনীয়া কাটিলে এণ্ট্ৰেঞ্চটো চাওকচোন কিমান ধুনীয়া হয়নে মোৰ ছোৱালী ইয়াত আহি বহুত ফূৰ্তি আৰু বৰ ভদ্ৰ যেন একদম এক্টিং কৰিছে দেই তাই কিয় কাৰণে ঘৰত হোৱাহেঁতেন ইমান টাইমে চামুচ গোটেইখিনি মাটিত থাকিলেহেঁতেন কিন্তু নাই ভাই ৰেষ্টুৰেণ্টত অলপো তাই দিগদাৰি দিয়া নাই এই চাওক চুইছে কিন্তু নাই এৰি দিছে আৰু সেই ওচৰতে বহি থকা সেই মানুহখিনিৰ লগতো বৰ ধুনীয়াকৈ তাই কমিউনিকেট কৰি আছিলে সিহঁতেও বৰ মৰম কৰিছিলে তাইক ভাল লাগে ক'ৰবাত লৈ গ'লে আজিকালি আমাতকৈ বেছি তাইৰ লগতহে মানুহে কথা পাতে এইটো যে বৰ ভাল লাগে তাই চবক পৰা মৰম পায় মাকটো মাকেই হয় ঘৰ হওক বা ৰেষ্টুৰেণ্ট গৈ পেলাই তাতো দায়িত্ব কৰিবই লগা হৈছে অলপ খেলিলে বাবে তাৰ পিয়াহ লাগিলে তাৰপিছত আমি অৰ্ডাৰ কৰিছিলোঁ ইয়াত চাইনিজ সিজলাৰ আহিছিলে বৰ ধোঁৱাধাৰ হৈ আহিছিলে গোটেই ৰুমটোৱে বৰ ধোঁৱা হৈ গৈছিলে অলপ লাজো লাগিছিলে কিন্তু উপায় নাই গোটেইখিনিতো তাই খাব নোৱাৰিব তাই অলপো টেষ্ট কৰিব নোৱাৰিব কিয়নো বহুত জ্বলা আছিলে কিন্তু ফ্ৰেঞ্চ ফ্ৰাইখিনি ওপৰৰ পৰা লৈ পেলাই তাইক অলপ টেষ্ট কৰাইছিলোঁ তাই খাইছেও কিন্তু দেই আজিকালি অলপ বাহিৰৰ খানা চবেই অলপ টেষ্ট কৰাওঁ আৰু ম'ম' খাই খুব ভাল পায় তাই যেতিয়াই ম'ম' আনে তেতিয়া কিন্তু তাই খুবেই ভালকৈ খায় আৰু বাৰে বাৰে আহে খাবৰ কাৰণে তাই তেতিয়াই গম পাইছোঁ তাইও ম'ম' লাভাৰে হ'ব তাৰপিছত তাই আমনি পাইছে কাৰণ আমি ইয়াত খাবলৈ অলপ আৰম্ভও কৰিছিলোঁ কিন্তু তাই আমনি পাইছে তাইৰ লগত কোনো আৰু কথা পাতি থকা নাছিলোঁ এইবাবে তাইক অলপ পানী খুৱাই দিলোঁ তাই পানী খাই বৰ ভাল পায় পানী খাই ভাল নাপায় একচুৱেলি পানীৰ বটলটোৰ লগত খেলিহে বেছি ভাল পায় তাৰ বাবে পানী বটলটো বাৰে বাৰে মই লুকুৱাই থৈছিলোঁ চাব দেই মই খাই থকা অৱস্থাতে মোক কেনেকৈ চাব